Hello viewers, how কি হা নতুন টপিক লৈ আজি পুনৰবাৰ আপোনাৰ আগত আপোনাৰ চেনেল হাও কি হা আমাৰ এটাই কথা অসমৰ দৰে ঠাই আন কতোৱেই নাই বাৰু এটা কথা কওকচোন আপোনালোকে বাৰু জানেনে অসমলৈ স্বয়ং শ্ৰীকৃষ্ণ আহিছিল যেতিয়া তেওঁ উঠা ঘোঁৰাটো ভাগৰুৱা হৈ পৰিছিল আমাৰ গুৱাহাটীৰ ওচৰতে আহি বিশ্ৰাম কৰিছিল সঁচাকৈ আমাৰ গুৱাহাটীৰ কথা কৈ শেষেই কৰিব নোৱাৰি আমাৰ আজি টপিকটো ঘোঁৰাৰ লগত জড়িত এতিয়া কোৱাচোন ঠাইটুকুৰাৰ নাম কি ঘোঁৰাৰ লগত জড়িত কিনো কয় ঘোঁৰামাৰা নেকি এই যে হাতীগাঁও ওচৰত আছে নহয় আমাৰ আজিৰ টপিকটো হৈছে অশ্বক্লান্ত মন্দিৰ মই ভবাই নাছিলো বাৰু কওকচোন অশ্বক্লান্ত হৈছে এটি বিখ্যাত হিন্দু মন্দিৰ মন্দিৰটোৰ মহাবাহু ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত ৰ'বচোন মন্দিৰটোৰ ইতিহাসটো কওকচোন মই নাজানো অশ্বক্লান্ত মন্দিৰ আমাৰ বুৰঞ্জীৰ এক সোণালী অধ্যায় 1720 চনত আহোম স্বৰ্গদেউ শিৱসিংহই ইয়াক স্থাপন কৰিছিল হিন্দু ধৰ্মশাস্ত্ৰৰ মতে নৰকাসুৰক বধ কৰিবলৈ শ্ৰীকৃষ্ণই বিচাৰি ফুৰিছিল আৰু তেতিয়া তেওঁৰ ঘোঁৰাটো ক্লান্ত হৈ এই ঠাইতে জিৰণি লৈছিল আজিও এই ঠাইতে ঘোঁৰাৰ খুৰা চিন দেখা যায় সেইকাৰণে এই ঠাইটুকুৰাৰ নাম অশ্বক্লান্ত পিছে আন এক অধ্যায় এই মন্দিৰৰ লগত জড়িত এই অধ্যায় মহাভাৰতৰ কোৱা হয় যে পঞ্চপাণ্ডৱৰ অৰ্জুনৰ পুত্ৰ অভিমন্যুক বধ কৰিবলৈ অৰ্জুনক এই ঠাইতে মিছা প্ৰবচন দি ৰখা হৈছে সেয়েহে এই ঠাইৰ নাম অভিক্ৰান্ত পৰিল আৰু পিছলৈ অশ্বক্লান্ত হৈ গ'ল নামটো য'ৰে পৰা নাহক কিয় এই কথা ঠিক যে ভগৱান শ্ৰীকৃষ্ণৰ দিনতে এই ঠাইটুকুৰা সৃষ্টি হৈছিল আৰু তেওঁৰ লগতে এই ঠাইটুকুৰা জড়িত যদি ইমানেই পুৰণি এই মন্দিৰ তেন্তে 1897 চনত হোৱা বৰ ভূমিকম্পত ইয়াৰ চাগে বহুত ক্ষতি হৈছিল ন 1897 চনত হোৱা সেই প্ৰাকৃতিক দুৰ্যোগত মন্দিৰটোৰ সিংহভাগ ভাগি গৈছিলে কিন্তু ভাল কথা হৈছে যে সেই সময়ৰ ভাইচৰয় লৰ্ড কাৰ্জন তেওঁ মন্দিৰটো পুনৰাই নিৰ্মাণ কৰিছে পিছে দুখৰ কথা যে মন্দিৰটোত আগতে এটা কুণ্ড আছিল কিন্তু সেই কুণ্ডটো বৰ্তমান ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে যদি মই এতিয়াই তালৈ যাব পাৰো মন যায় তো তেন্তে কেনেকৈ যাব পাৰিম তালৈ মই জলপথ আৰু স্থলপথ দুয়োটাই উপলব্ধ ফেঞ্চি বজাৰ আৰু অন্যান্য গুৱাহাটীৰ ঘাটবোৰৰ পৰা নিতৌ ফেৰী চলাচল কৰে তাৰোপৰি শৰাইঘাট দলঙৰ ওপৰেদি উত্তৰ গুৱাহাটী হৈ অশ্বক্লান্ত যাব পৰা যায় এতিয়াই যামগৈ পিছে এটা কথা কওকচোন অশ্বক্লান্তত কি উৎসৱ পালন কৰা হয়নো আৰু তালৈ যোৱাৰ উৎকৃষ্ট সময়নো কি ঠিক প্ৰশ্ন সুধিছে যোৱাৰ আগত এই দুটা কথাটো জনাটো বহুত জৰুৰী প্ৰধানকৈ দুটা উৎসৱ অশ্বক্লান্তত পালন কৰা হয় অশোকাষ্টমী আৰু জন্মাষ্টমী আৰু দুয়োটাৰে এটা গ্ৰীষ্মকালত আৰু আনটো বাৰিষা কালত পৰে বহু দেশী বিদেশী পৰ্যটক এই উৎসৱ উপভোগ কৰিবলৈ ইয়ালৈ আহে চ' ভিউৱাৰ্ছ আজিৰ টপিকটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব যদি ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰিব আমাৰ চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়াই কৰক আমাৰ আগৰ ভিডিঅ'কেইটাৰ লিংক তলৰ ডেছক্ৰিপশ্যনত দি দিলোঁ যদি এতিয়ালৈকে চোৱা নাই অনুগ্ৰহ কৰি চাই লওক তাৰোপৰি আপোনালোকৰ সুবিধাৰ্থে অশ্বক্লান্তৰ গুগল মেপৰ লিংকটো তলৰ ডেছক্ৰিপশ্যনত দি দিলোঁ যাতে আপুনি তালৈ সহজে যাব পাৰে আজিলৈ ইমানে ষ্টে টিউন হাও কি হা